হেল্ল' গাইজ 11×22 আজি মই ক'ত আছো আপোনালোকে চাওক এবাৰ মোৰ বেকগ্ৰাউণ্ডটো চাওক মই আছো কেৰেলা সাগৰৰ পাৰত আছো আৰু কোন সাগৰত আছো এইটো মই পিছত কম আৰু ক'ৰ পৰা কেনেকে আছে এইটো মই পিছত কম সাগৰখন চাই লওক আগত আৰু মোৰ লগত আছে এয়া হেই ব্ৰ হাই মোৰ লগত আছে মোৰ বন্ধু আৰু মোৰ লগত আছে মোৰ দাদা এজন আছে লগত হেল্ল' হাই তো আমি সকলো আজি কামৰ পৰা মানে ছুটি পাইছো অলৰেডি কাম নাই বুলি ক'ব পাৰি আজি ছুটি হয় তো সেইটো কাৰণে অলপ ফুৰিব আহিছো তো বাকীখিনি দৃশ্য আমি আগত গৈ দেখাম ধুনীয়া ধাবা আছে ৰেষ্টুৰেণ্ট আছে কি লাগে চব পাবা কিন্তু মোৰ ভইচ অলপ কমকে পাবা কাৰণ ইয়াত ঢেউটো বেছি বতাহটো বেছি তো বলক আমি আগলৈ গৈ থাকো বাকীখিনি ভিডিঅ'ত লগ পাই থাকিম হৈছো আমি এৰ্নাকুলম যাম ইয়াৰ পৰা তো গভৰ্ণমেণ্ট বুটিং কৰিম এতিয়া আমি যাম তো বাকীখিনি সাগৰৰ মাজৰ পৰা দেখাম তো বলক মোৰ বেক চাইডতো সাগৰ আছে কিন্তু মই ক'ত থিয় হৈ আছো সেইটো চাওক এবাৰ অনলি পাথৰ আৰু মোৰ লগত মোৰ বন্ধু আছে মোৰ বন্ধু পৰিচয়টো বন্ধুৱে নিজে দিব বন্ধু পৰিচয়টো দি দিয়া মোৰ নাম ৰাজা মোৰ ঘৰ শিৱসাগৰ অসম এতিয়া আমি ফুৰিবলৈ আহিছো সাগৰ নেলাগে জীৱনত ভাগৰ আমি নলগা কাৰো জগৰ সেইকাৰণে ফুৰিব আহিছো আজি আমি দুইটাই মিলি সাগৰ বলক সাগৰ তলিত শুবৰ মন বুলি নাভাবো বাৰু আমি বেকগ্ৰাউণ্ড ধুনীয়া মানে তো নইজ বিলাক বহুত বেছি আছে আজি বাহিৰা নইজ ভইচতকৈ নইজ বেছি আছে তো এইবিলাক ইগনোৰ কৰক যিমান পাৰো মই ভাল ভিডিঅ' দিব চেষ্টা কৰিম যিমান বলক আগলৈ গৈ থাকো আমি বন্ধুসকল বলক আমি গৈ আছো এতিয়া সাগৰৰ পাৰে পাৰে পানীৰ গছকি গছকি চেণ্ডেলযোৰ লৈ লওঁ হাতত নহলে হেৰাই যাব চেণ্ডেলযোৰ মোৰ বাটত তো বলক এতিয়া গৈ আছো সাগৰৰ পানী গছকি গছকি বিন্দাছ লাইফ লাইফ ইজ ভেৰি বিউটিফুল নাইচ প্লেচ কোৱা আৰু এদিন গৈছিলো আমি মেনকা সেইটো ভিডিঅ'টো মোৰ দাদা জহুদা আছিলে লগত আজিও জহুদা আছে লগত আৰু মোৰ শিৱসাগৰ বন্ধুজন আছে কেনেকুৱা জহুদা ফিলিংছ নাইচ ফিলিং ৱাও সো বিউটিফুল সাগৰৰ পাৰত ৰ'দ বৰষুণ কথা নাই ঘূৰি ফুৰাৰ মজাটো খুব বেছি বেলেগেই হয় বাৰু সেইটো সমুদ্ৰৰ ঢেউটো আহিলে ভৰিৰ তলত নিমখ 1 কেজি মান লৈ লবি মজা মজা তো চকুকেইটা মেলিব পৰা নাই গাইজ পনা বুলি পেলাই আপোনালোকে মোক ইনষ্টল নকৰিব কাৰণ চকুকেইটা মানে কেনেকে মেলিম অলৰেডি মোৰ বেক চাইডত পুৰা চাওক খাবা দেখিছানে বেলিটো কেনেকে আছে সেইটো কাৰণে অলপ অসুবিধা পাইছো যদিও অসুবিধা পাইছো তথাপি আপোনালোকক দেখাব চেষ্টা কৰি আছো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু যদি মোৰ ভিডিঅ' বিলাক ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব বেয়া লাগিলে কমেণ্ট কৰি জনাই দিব ইয়াত থাকি ভাল কৰাৰ চেষ্টা কৰিম তো আগলৈ গৈ থাকো মোৰ হাতত চেণ্ডেল আছে দেই চেণ্ডেলটো খুলি লৈছো একোলেতো হয় না 550 টকা লৈছে ভাই গুচি গলে বহুত ডাঙৰ কথা হৈ যাব বেছি টকা নাপাওঁ মই কাম কৰি ইয়াত এয়া লগত আছে আমাৰ টিকু ভাই হাই এটা দি দিয়া How are you? Good yeah. How are you? I'm Sagar Pani. So আজি মানে nalla pani. Nalla pani. Chup. बिल्कुल चुप. Wow. এনেকে যোৱাৰ মজাটোৱে বেলেগ ভিডিঅ' ভিউজটো কমি আছে গাইছ অলপ গম পাইছেন নাই অলপ মেহনত হ'ব আহি গ'ল তেতিয়াহে মানুহে কমেণ্ট চিমেণ্ট কৰি কেলা ভাইৰেল কৰি দিব তো গা ধুম বুলি ভাবিছো গাইছ তো মই গা ধুম সাগৰৰ ইয়াতে দেউ চাব এইটো চাব ৱাও ৱাও সাগৰে মানুহৰ লগত গাদ্দাৰি নকৰে বেমানি নকৰে চিনাকি অচিনাকি কথা আহি নপৰে কাৰোবাৰ ভাগ্য বেয়া থাকিলে কিবা এটা হ'ব পাৰে সেইটো ক'ব নাযাওঁ তো বাকী লগ পাই আছো গৈ থাকো ক'ত কি কৰো নকৰো দেখাই থাকিম আৰু কিনো কৰো আৰু আমি জাষ্ট ফুৰিব আহো ইমানেই মোৰ বন্ধু আজি বহুত মানে চাইডে আছে লং পেণ্ট উঠাই লোৱা লং পেণ্ট উঠাই চেণ্ডেলযোৰ হাতত লৈ লোৱা এই গাৰ্লফ্ৰেণ্ডে ফোন মাৰিছে চাগে দেই যিয়ে নকওঁ এইখিনি হাইড কৰি দিছো মই আহি পেলাই লগ পাই গ'ল আমি বাহিৰৰ কাউণ্ট্ৰিৰ এজন মানুহ সেইজনক আমি ভিডিঅ'ত কেপচাৰ কৰিছো জয় আই অসম জয় আই অসম জাষ্টিছ ফৰ জুবিন গাৰ্গ Justice for Zubindar. Justice for Zubindar. Yeah, Jai Zubindar. Thank you, sir. Thank you.
তো গাইজ তেখেতৰ জাষ্টিচ বিচাৰিলো, তেখেতৰ জাষ্টিচ ফৰ জুবিন গাৰ্গ বুলি কৈছে, খুব ভাল লাগিল। তো আৰু আগলৈ গৈ থাকো, আৰু কিমানক আমি ক'ব পাৰো জাষ্টিচ ল'ব পাৰো আমি চাম আৰু চেষ্টা কৰিম দেখাবৰ কাৰণে। তেতিয়ালৈকে চাই থাকক। যিটো জেগা দেখি আছিলে সেই জেগাটো মই ওলাইছো অলৰেডি। এতিয়া অটো বুক কৰিছো, অটো দি আহি আছো আমি। এটা বেলেগ এটা জেগালৈ গৈ আছো, আৰু এটা ভাল দৃশ্য দেখাব চেষ্টা কৰিম। তলত বুটিং কৰিব মন আছে তো বুটিং কৰিম। চাৰিওফালে পানীয়ে পানী, দেখিছা চাগে চাৰিওপিনে পানী। এতিয়া অটোলৈ গৈ আছো আমি, এটা বেলেগ জেগালৈ যাম। সেই জেগাটোৰ নাম এতিয়া নকওঁ, হাইডত থাকক, গৈ পালে দেখাম আৰু কম। গৈ জেগাত লগ পাম, বাই। Experience ang pangsasunod. Udan baru makin শ্ৰীফটুম চিনেমাখন শ্বুটিং হোৱা জেগাটো এইটো। মই ভিডিঅ'টো লগাই দিছো চাওঁ ওপৰত শ্ৰীফটুমৰ। এই তাৰকেইডাল আছে চাওঁ। সেইটো শ্ৰীফটুমৰ শ্বুট হোৱা জেগাটো এইবিলাক হয়। এইবিলাক বুটত বহি পেলাই বজাইছিলে গীটাৰটো। আজি ইয়াতে আহিলো ফুৰিব আকৌ ৰিপিট। আহি প্ৰথমতে কিনি ললো সাগৰৰ পাত এযোৰ চশমা। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আমাৰ জহুদাই এযোৰ চশমা কিনিছে। কেনেকুৱা চশমা পিন্ধি কেনেকুৱা? ছানগ্লাছ কিনিছে। তাৰমানে ডে নাইট মানে 2 টাইম পিন্ধিব পৰা চিষ্টেমত মই কৰি লৈছোঁ। তো ৰাতিও পিন্ধিম। তেখেতৰতো কাম ৰাতি কামত নাহে বাৰু, তো মোৰতো ৰাতি কামত আহিব। আমাৰ টিকু ভাই এতিয়া চশমা কিনিব। জুবিন দাই পিন্ধা চশমাযোৰ বিচাৰি নাপাবি নহয় তই ইয়াত, সেইটো অসমতহে পাবি। কেনেকুৱা লাগিছে এইফালে চাং? ৱাও মজা। চশমা পচন্দ হোৱা নাই একচুৱেলি ইয়াত। আমাৰ টিকু ভাই চশমা পচন্দ হৈছে নাই? বাংগু কোম্পানী না পচন্দ হোৱা নাই? আমজং পাকে বিৰিনা প্ৰথম দেখো যিদিনা অন্তৰে কান্দিছিল মোৰ সিদিনা এতিয়া আমি বটিং কৰিম। পানী জাহাজৰ যাত্ৰা। কিহৰ যাত্ৰা? পানী জাহাজৰ যাত্ৰা। এই মজা। My God, this seat নাই। চিট পোৱা নাই আৰু এতিয়া থিয় হৈ যাব লাগিব। পাছফালে গ'লে কি হ'ব? গাইজ আহি গ'লো, পানী জাহাজত উঠিলোঁ যদিও আমি চিট পোৱা নাই। চাওক কেনেকুৱা পুৰা হাউচফুল, এটাও চিট নাই। আমাৰ বাহিৰৰ দৃশ্যটো এবাৰ দেখাই দিছোঁ চাওক। আছিলোঁ 4জন, আমি 4জন আছিলোঁ। তাৰে এজন হেৰাই গ'ল। আমি তাৰ কাৰণে ৱেইট কৰিছোঁ, বহি আছোঁ। আমাৰ মাজৰ পৰা এজন হেৰাই গ'ল। এতিয়া ক'ত গ'ল নাজানো। তাৰ কাৰণে অলপ ৱেইট কৰি আছোঁ। কিমান হয় এতিয়া 15 মিনিটৰ ওপৰত হ'ল আমি ৰখি আছোঁ ইয়াত। তো লগ পোৱা নাই তাক এতিয়ালৈকে। অলপ সময় চাওঁ। তো ফোন মাৰিছিলোঁ, ফোনটো ছুইচ অফ। তো আগলৈ গৈ পেলাই চাওঁ।
এই চাব দেখাই দিছো ক'ত আহি ৰখি আছে মালটো এইটো হা? 20 মিনিট 25 মিনিট ৰৈ আছো আমাক বিচাৰি আছা আমি ভিতৰত বিচাৰি আছো তই গেটত আহি ৰখি আছা যিয়ে নহওক হেৰুৱা মানুহটো পাই গলো এতিয়া আমি একো কিবা এটা কওঁ ৰাইজক কিবা এটা কওঁ ভিডিঅ'টোৰ বিষয়ে মই ভাবিছো ইটোকে একটা ইয়াতে দেখি কেনে দিম নেকি কমেণ্ট কৰিব বহুত কষ্ট কৰিছে দিনটো এই অকমান আপোনালোকক কমেন্ট লাইক শেয়াৰ আপুনিয়ে কওক তাৰ কথা বাদ দিয়ক আপুনি কওক কি কৰিব লাগে কওক কি কৰিব লাগে কমেন্ট কৰিব লাগে লাইক কৰিব লাগে শেয়াৰ কৰিব লাগে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে কৰিবই লাগিব নহ'লে ভিডিঅ'টো নাপাব ন তহঁতে আমাৰ জুবিন দাৰ গানটো এফাকি শুনাই দিবি নি মায়াবিনী গানটো এবাৰ শুনাই দে মায়াবিনী ৰাতিৰ বুকুত দেখিলো তোমাৰ ছবি তৰা দিলা গোপনে আহি ইয়াৰ কোন তুমি যে মোৰ শুকান বলা শুকান মন নিয়ৰৰে চেঁচা টোপাল গানটো ইমান নাজানো আমি জুবিন দাক ভাল পাওঁ গানটো শুনো সেইটো কাৰণে আমি অলপ চেষ্টা কৰিছোঁ ভুল হৈছে ভুল যদি হয় ইয়াত ক্ষমা কৰিবৰ কাৰণে আমি ছিংগাৰ নহয় আমি কোনো ব্লগাৰো নহয় ভিডিঅ' বনাবৰ কাৰণে ত' ভাল জেগা এটা পাইছোঁ কাৰণে বনাই দিছোঁ কৰিব ক্ষমাও কৰিব ক্ষমাৰ পাছত কৰিব আগত ছাবস্ক্ৰাইব কৰিছোঁ ভুল কৰিছো যদি ক্ষমা কৰিব